নমস্কাৰ বন্ধু-বান্ধৱী তথা আত্মীয় স্বজন। মই মোৰ চেনেল ডি হোম বনালিছ ফেমিলিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। কিনো কম, ক'বলৈ খুবেই বেয়া লাগিছে। বিহুৰ এই ৰঙালী বিহুটি মইনো কেনেদৰে উদযাপন কৰিলোঁ তাৰ এটা ভিডিঅ' মই বনাইছিলোঁ, কিন্তু সময়ত মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিব নোৱাৰিলোঁ দুটামান বিশেষ অসুবিধাৰ বাবে। আচলতে মোৰ ল'ৰা আৰু ছোৱালী দুয়োটাৰে লাইভ ক্লাছ আৰম্ভ হৈছে। তো তাহাঁতক ৰাতিপুৱা দিনটোৰ বেছিভাগ সময় তাহাঁতক কম্পিউটাৰৰ প্ৰয়োজন হয়। তো যাৰ কাৰণে মই এডিট কৰিবলৈ অলপ দিগদাৰ হৈছে। লগতে এইকেইদিনটো গমেই পায় ধুমুহা বৰষুণৰ বাবে কাৰেণ্টৰো একেবাৰে অৱস্থা বেয়া। তো যিখিনি সময় থাকে এইখিনি সময় যদি মই ইউজ কৰোঁ তো পিছদিনা তাহাঁতক অলপ দিগদাৰ হৈ যায়। ইনভাৰ্টাৰত জানেই বেছি টানিবলৈ দিগদাৰ হয়। তো সেইকাৰণেও সেইটো এটা কাৰণ। লগতে মই অলপ শাৰীৰিকভাৱে অসুস্থও হৈছিলোঁ এইকেইদিন। সেইকাৰণে সকলো ধৰণৰ প্ৰস্তুতি কৰিও মই আপোনালোকৰ ওচৰত সময়ত মোৰ ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। তাৰ বাবে খুবেই দুখিত। দেৰি হোৱাৰ বাবে এক প্ৰকাৰ নিনিওঁ বুলিয়ে মই ভাবিছিলোঁ, মনটো ভাঙি গৈছিলে। কিন্তু মোৰ বান্ধৱী এগৰাকীৰ উৎসাহত মই পুনৰ জীপাল হৈ উঠিলোঁ বুলিয়ে ক'ব পাৰি। আকৌ নতুনকৈ অকণমান সজাই পৰাই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। চাওকচোন কেনে পায়। খুব সীমিত ব্যৱস্থাৰে বিহুটো উদযাপন কৰিলোঁ। জানেইতো পৰিস্থিতি সকলোৱে জানে। যেনেকৈ পাৰিছোঁ যিখিনি আছিলে সেইখিনিৰে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। চতে গৈয়ে গৈয়ে বহাগে পালে ফুলিলে ভেবেলি ঐ লতা কৈয়ে থাকো মানে ওৰকে নপৰে ঐ আমাৰে বিহুটিৰ কথা। ডি হোম বনালিছ ফেমিলিৰ তৰফৰ পৰা আপোনালোকলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। এই নতুন বছৰ আৰু বহাগে যেন আপোনালোকৰ জীৱনলৈ নতুন আশাৰ বতৰা কঢ়িয়াই লৈ আহে। নমস্কাৰ। বহাগ, ৰঙিলী, ৰাংঢালী, প্ৰকৃতিক জানো বাধা দিব পাৰি? অসমীয়াক মতলীয়া কৰিবলৈ ৰঙিলী বহাগ আকৌ আহিল। দেহাটো বান্ধিলেও মনটো জানো বান্ধিব পাৰি? আমাৰ বাপতি সাহোন বিহুটো বনাবলৈ আমাৰ মনটোৱে জানো যথেষ্ট নহয়? যোগাৰ কিনো লাগিছে? মনত বহাগ লাগিলেই হ'ল। বহাগ লাগিলে জানো তাক ভেটা দিব পাৰি? বুকুৰ আমঠু ৰঙিলীটোক আদৰিবলৈ পাচি ভৰাই যোগাৰ লাগেনে? তই জানো মাছ মঙহ লাৰু পিঠা বিচাৰি আমাক মতলীয়া কৰ? তইতো বসন্তৰ প্ৰেমত মতলীয়া, আৰু আমি তোৰ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। পাক 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 চন্তক মৰিয়নি কিমান বাট, ইফালে নাচাবি সেয়া সিফালে নাচাবি, সেয়া নাচনত লাগিব পাক। ৰঙিলী, মোৰ বুকুৰ কুটুম, তই অহাৰ জাননী কুলিটিয়ে কাহানী বাই দিলে জান। আৰু তোৰ আজন্ম প্ৰেমিক বসন্তও আহিল। মাথো তোলৈহে ৰৈ আছিলোঁ। আজি তইও আহিলি ৰঙিলী। চাচোন তহঁত অহাৰ বতৰৰ পৰাই পমুৱা তোলাবোৰ কেনেকে উৰিছে। জান, তেনেকে ময়ো উৰিছোঁ তোৰ হেঁপাহত। ঘৰতো নবহে মনে সমনীয়া, পথাৰতো নবহে মন। কমুৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। আগলি বাঁহৰে লাহৰি গগনা,
বহি তাঁতৰ পাততৈ বাওঁ। আহে কি নাহে ঐ মোৰে ধনছে নাইটি ঐ চিৰি পাতি মঙহখন চাওঁ। এদেহি যাবৰ মন আছিলে, এহাই হালি জালি। এদেহি বিহুনো মাৰিবলৈ, এহাই হালি জালি। এদেহি শাহুৱায়ে পাৰিলে, গালি নুখালি জালি ঐ ভাঙনো চিৰি ললি ঐ। নিয়ৰতে তিয়াই যাওঁ ভৰি। এদেহি চৰায়ে তুলিলে, এহাই হালি জালি। এদেহি চৰা পোৱালি, এহাই হালি জালি। এদেহি গছৰনো ডাল শুৱনি, কবি নুহালি জালি ঐ ভাঙনো চিৰি ললি ঐ। নিয়ৰতে তিয়াই যাওঁ ভৰি।